নমস্কাৰ আগতীয়াকৈ ৰঙালী বিহুৰ শুভকামনা জনালোঁ প্ৰাৰ্থনা কৰোঁ এই উৎসৱে সকলোৰ দুখ কষ্টবোৰ দূৰ কৰে আজি মই থুলমূলকৈ তিলপিঠা বনাবলৈ শিকাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পায় 3 কেজি চাউল লৈছোঁ বৰা চাউল হয় সৰহকৈ পানী দি মিনিমাম 4 ঘণ্টা তিয়াব লাগিব মই 6 ঘণ্টা মানেই তিয়াই ৰাখিলোঁ পাছত খৰাহিত পানী টুকিবলৈ অলপ টাইম থব লাগিব এতিয়া ঢেকিত খুন্দিম কিছুমানে মিক্সাৰত খুন্দিও বনায় কিন্তু আমি মিক্সাৰ দিয়া নাযায় আঠাটো গুচি যাব বুলি আৰু আজিলৈকে বনাইও পোৱা নাই যেতিয়া এনেকুৱা গুৰি হ'ব মিহি চালনীত চালিব লাগিব এবাৰ চালিলে নহব দুবাৰ চালিব লাগিব যদিহে ভাল মিহি পিঠা বিচাৰে প্ৰতিবাৰে যেতিয়া চালি যাব এইদৰে হেঁচা দি যাব আৰু পিঠাগুৰিখিনি ঢাকি থব পিঠাগুৰিবোৰ ঢাকি নাৰাখিলে শুকান হৈ যায় আৰু শুকালে পিঠা নুঠিব এয়া চফ লৈছোঁ আৰু কলা তিল দুই ভাগ অলপ অলপ ভাজি ল'ম তিলখিনিও ভাজি ল'ম এতিয়া দুইখিনি ভাগ ভাগকৈ খুন্দি ল'ম কাৰেণ্ট নাছিল বাবে খুন্দনাতে দিছোঁ নহ'লে ব্লেণ্ডাৰতে দিয়া হয় তিলৰ গুৰি চফৰ গুৰি অলপ নাৰিকল ৰুকি লোৱা আৰু চেনি গোটাকে দিব গোটেইখিনি মিহলাই ল'ম চফ অলপ থৈ দিছোঁ দৰকাৰ হ'লে পাছত ব্যৱহাৰ কৰিম নাৰিকলখিনি যোগ কৰিছোঁ আৰু চেনিখিনি কেৰাহীখন ভালদৰে গৰম হ'ব দিব এখন ডাঙৰ মাটি কেৰাহী লৈছোঁ বেছি পিঠাগুড়ি নিদিব কম পৰিমাণ ল'ব কেৰাহীত দি লগালগ হেতাৰ তলিৰ অংশৰে ঘূৰাই দিব একদম আলসুৱাকৈ দিব তাৰ পাছত তিলৰ মিশ্ৰণখিনি সকলো ফালে স্প্ৰেড কৰিব এনেকুৱা হেতাৰে লুটিয়াব অলপ বেছি অংশ লুটিয়াব হাতেৰে এনেকৈ ৰোল কৰিব আৰু এটা দেখাইছোঁ গুৰিখিনি দিওঁতে কেৰাহীত পৰিব নিদিব নহ'লে কেৰাহীখন আঠা আঠা হ'ব আৰু বনাবলৈ অসুবিধা হ'ব ৰোলটো কৰোঁতে বাওঁ হাতখনে অলপ লাহেকৈ হেঁচি দিয়া দি দিব তেতিয়া পিঠাটোৰ ৰোলটো টাইট হ'ব নহ'লে ফুলি থাকিব পিঠা
এইদৰে অলপ টাইম সাইড কৰি থৈ দিব কেৰাহীখনতে। কেৰাহীখন সদায় অলপ বেকা কৰি ৰাখিব, তেতিয়া জুই কমকৈ পোৱা অংশখিনিত পিঠা থৈ যাব পাৰিব। দুডাল বাঁহৰ খৰিকা লৈছোঁ, কেৰাহীখনত ৰাখি লৈছোঁ, তেতিয়া জুইৰ গৰম ভাপটো পিঠাই পাই থাকিব। যেতিয়া এইডাল ফুল হৈ যাব বেলেগকৈ ৰাখি থৈ যাব। পিঠাকেইটা গৰম হৈ থাকোঁতে প্লেইন টাইপ কিবাত ৰাখিব, যেনে ডলা চালনী, তেতিয়া পিঠাবোৰ চিধা হৈ থাকে, নহ'লে বেকা হৈ যায়। আমাৰ পিঠা হৈ গ'ল। মাজে মাজে গৰমে গৰমে খাই থকা হয়, তাৰ উপৰি এইখিনি থাকিলগৈ। আশা কৰোঁ ভিডিঅ'টোত আপোনালোকে শিকিব পাৰিলে। যদি বুজা নাই মোক কমেণ্ট কৰি নিশ্চয় সুধিব। শেষত লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।